মই বুজিবলৈ টান পাইছোঁ প্ৰভু। অৰণ্যৰ মাজত কুটিৰৰ ভিতৰত সেই আলোকালোকিয়ে তোমাৰ এই কৰুণ লাভৰ বাবে পুষ্পকণ্ঠেৰে শিয়ৰি শিয়ৰি ৰাগত কৰিছে। তেওঁলোকক দেখি ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰা নাই। তাৰ কাৰণ ত্যাগ পাৰনে প্ৰভু। ভক্তসকলৰ কাৰণে সকলো কথা শুনি পোৱাটো কোনো অসুবিধা নাই। বাৰু শুনা, অৰণ্যৰ কুটিৰত থকা আলোকালোকী নিজ নিজ কৰ্মৰ ফলতে কষ্টভোগ কৰিছে। তেওঁলোক আজি সাত জন্মে অন্ধ। তুমি সঁচাকৈয়ে বুজিব নাই। যিবোৰ পৰম ভক্ত তেওঁ যেনে মুক্ত সেই আলোকালোকী আছিল শাক্ত আৰু শাক্ত অৱশ্যে অন্তিম কালত সেই বাক্যমন্ত্ৰ মই কৰিম।
যদি